নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে হাউ টু এছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম এক্সাইজ ডিপাৰ্টমেণ্টত সিলেকশ্যন প্ৰচেছ কেনেধৰণৰ, ফিজিকেল কেনেধৰণে হয়, ৰিটাৰ্ণ এক্সামত নিগেটিভ মাৰ্ক থাকে নে নাথাকে আদি সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোত জনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে যে 203টা পোষ্টত নতুন ৰিক্ৰুটমেণ্ট আহিছে এছিষ্টেণ্ট ইনস্পেক্টৰ আৰু এক্সাইজ কনষ্টেবলৰ পৰা। আৰু তাত সিলেকশ্যন প্ৰচেছ হৈছে, প্ৰথমতে এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে আপোনাৰ ৰিটাৰ্ণ টেষ্ট হ'ব আৰু তাত টোটেল মাৰ্ক হ'ব 100 আৰু কুৱেশ্যন আহিব 100টা, অৰ্থাৎ প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। আৰু নিগেটিভ মাৰ্ক হৈছে আপোনাৰ হাফ, অৰ্থাৎ আপোনাৰ যেতিয়া দুটা কুৱেশ্যন ভুল হয় তেতিয়া আপোনাৰ 1 মাৰ্ক কাটা যাব। তাৰপিছত হ'ব আপোনাৰ মেডিকেলত আপোনাৰ হ'ব হাইট, চেষ্ট, ৱেইট, ভেৰিকোভিন্স, নকনি, ফ্লেট ফুট, এই ধৰণৰ আপোনাৰ মেডিকেল টেষ্ট হ'ব। মেডিকেল টেষ্ট পাছ কৰাৰ পিছত আপোনাৰ ফিজিকেল হ'ব আৰু ফিজিকেল হ'ব 40 মাৰ্কৰ। প্ৰথমতে আপোনাৰ ৰানিং হ'ব, মেল কেণ্ডিডেটৰ বাবে 1600 মিটাৰ আৰু ফিমেল কেণ্ডিডেটৰ বাবে 800 মিটাৰ। তাৰপিছত আপোনাৰ লং জাম্প হ'ব মেলৰ বাবে 335 চেণ্টিমিটাৰ আৰু ফিমেলৰ বাবে 244 চেণ্টিমিটাৰ। এক্সাইজ কনষ্টেবলৰ বিষয়ে আলোচনা কৰোঁ। এক্সাইজ কনষ্টেবলত প্ৰথমতে আপোনাৰ মেডিকেল হ'ব। মেডিকেলত আপোনাৰ হাইট, ৱেইট, চেষ্ট এইবোৰ মেজাৰমেণ্ট হ'ব। এইবোৰ মেজাৰমেণ্ট হৈ যোৱাৰ পিছত আপোনাৰ ফিজিকেল টেষ্টলৈ মাতিব আৰু তাত 40 মাৰ্ক থাকিব। আগৰটোৰ দৰে একেই হ'ব। ফিজিকেল আপোনাৰ ৰানিং হ'ব, প্ৰথমে মেলৰ বাবে 1600 মিটাৰ, ফিমেলৰ বাবে 800 মিটাৰ আৰু দ্বিতীয়তে আপোনাৰ হ'ব লং জাম্পত মেলৰ বাবে 335 চেণ্টিমিটাৰ আৰু ফিমেলৰ বাবে 244 চেণ্টিমিটাৰ। আপোনাৰ ফিজিকেল আৰু মেডিকেল হৈ যোৱাৰ পাছত আপোনাৰ লাষ্টত হ'ব ৰিটাৰ্ণ টেষ্ট আপোনাৰ হ'ব টোটেল মাৰ্ক আহিব 50 আৰু কুৱেশ্যন আহিব 100, অৰ্থাৎ আপোনাৰ দুটা কুৱেশ্যনত 1 মাৰ্ককৈ পাব আৰু ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।